ঐ পৰিবি আমি এতিয়া ক'ত আছো গুৱাহাটী যোৱাকালি আহিলো আমি আৰু এতিয়া বৰ্তমান গুৱাহাটী পালো আৰু প্ৰথমবাৰৰ কাৰণে মই বৰ্মনৰ কথা নকওঁ বাৰু মই প্ৰথমবাৰৰ কাৰণে এৰোপ্লেনত উঠি ক'ৰবালৈ যাবলৈ ৰেডি হৈছোঁ আজি নাযাওঁ অহাকালৈ যাম সেইকাৰণে গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীৰ পৰা ফ্লাইট আছে অহাকালি ৰাতিপুৱা ক'ত যাম কি কথা আপোনালোকে ভিডিঅ'বোৰ চাই থাকক বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰে বা লিফ্টত চাওকচোন বাৰু মানুহ কেনেকা বন্ধ হৈ নগ'লে হৈছে আৰু দেই ৰেলৰ পৰা আমি নামি দিলোঁ কিন্তু এটা অসুবিধা চলি আছে হাতত কেছ পইচা নাই তাকে এতিয়া মানে আমি ATM বিচাৰি গৈ আছোঁ পাছফালে এইটো ATM ওলাই ল'লোঁ পইচা টেনশ্যন নাই এতিয়া তাৰপিছত ইয়াতে মানে খানাপাৰা যোৱা বাছ পাইছোঁ বাৰু তাকে বাছ সেইখন বাছে যাব নেকি বাছ ধৰাৰ আগতে আমি চাহ খাম নে কি বৰ্মন চাহটো খাই ল'লে অলপ ফ্ৰেছ লাগিব নহয় জানো ৰাতিপুৱাৰ সময় বাছ পাই গ'লোঁ আমি তাৰপিছত এতিয়া যাম খানাপাৰালৈকে বাছখন দেখোন স্পেচিয়েল লাগিছে বঢ়িয়া লাগছি ভিতৰৰ পৰা এনেকৈ বিল্ডিংবিলাক চাই গৈ আছোঁ গুৱাহাটী আহিলে বেলেগনো কি আৰু বিল্ডিং চাবলৈ ভাল লাগে আৰু বাছৰ পৰা নামিলোঁ এতিয়া আছোঁ খানাপাৰাত তাৰপিছত খানাপাৰাৰ পৰা আকৌ আমি যাম এতিয়া নগাঁওলৈকে চৰি নগাঁও নহয় মৰিগাঁওলৈকে যাম ট্ৰেভেলাৰ এখন উঠি ল'লোঁ একদম পিছৰ চিটত ৱেলকাম টু আচলতে অহাকালি ৰাতিপুৱাহে আমাৰ ফ্লাইট আছে সেইকাৰণে এদিন আগতীয়াকৈ আহিব লগা হ'ল কাৰণটো হৈছে কি আমি ৰাতি যেতিয়া ট্ৰেইনত উঠিম ৰাতিপুৱা 8টা-9টা বজাতহে আমি গুৱাহাটী পাম আৰু ফ্লাইটখন আছে আমাৰ ৰাতিপুৱা 8টাত নিমিলিব নহয় সেইকাৰণে মানে এদিন আগতীয়াকৈ আহিবলগীয়া হৈ গ'ল আৰু লগতে অমানিশাৰ এডিটিঙো চলি আছে তাকো অকণমান চকু ফিৰাবলৈ আহিলোঁ মুঠতে কিবা এটা হ'ব আৰু ধামাকা এবাৰ মানে মৰিগাঁও আহি পাই ডাইৰেক্ট পাপুৱে ভৰাই দিলে এখন হোটেলত আৰু একদম মজা চালিয়া ভাত আহি গৈছে নানা ধৰণৰ আইটেম আহি গৈছে 1 বিধ 2 বিধ 3 বিধ 4 বিধ 5 6 7 8 9 10 11 12 13 14 15 16 খোৱা বোৱা কৰি এতিয়া আমি গৈ আছো ডাইৰেক্ট এডিটিং কৰা জেগালৈ আৰু এডিটিং কিমান আগবাঢ়িলে সেইটো কোৱা এডিটিং 70% হৈছে সম্পূৰ্ণ কেতিয়া হ'ব সম্পূৰ্ণ আজি আৰু 3 ঘণ্টা বা 4 ঘণ্টা বহি দিলে হৈ যাব আৰু আমাৰ অনামিকা নামৰ চুটি ছবিখনৰ পোষ্টাৰ ইতিমধ্যে ৰিলিজ হৈ গৈছে আপোনালোকে হয়তো দেখিছেই হ'লেও মই এবাৰ দি দিছোঁ ছাইডত এয়া কেনেকুৱা লাগিছে বাৰু এতিয়া আমি নগাঁৱৰ মৰিগাঁৱৰ আহতগুৰিত আছোঁ বৰ্তমান ইয়াত এডিটিং চলি আছে আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম প্ৰাণজিত আৰু ইয়াতে মানে আমাৰ এডিটিং চলি আছে অমানিশাৰ এয়া চাবলৈ পাৰে আপোনালোকে আৰু কোন আছে মই দেখুৱাই আছোঁ এয়া চাওক সকলোবোৰ ধুনীয়াকৈ বহি আছে আৰু কি হ'ল তাৰপিছত কিমানখিনি এডিটিং আগবাঢ়িলে মই কৈ আছোঁ এডিটিং প্ৰায় 80% এডিটিং সম্পূৰ্ণ হৈ গ'ল তাৰপিছত আজি এপাক তাকে চাবলৈ আহিলোঁ কেনেকুৱা কি হৈছে কি হোৱা নাই অকণমান প্লে' কৰি দিয়কচোন 2-1 ছেকেণ্ডমান বেছিকৈ নেদেখুৱাওঁ ৰাইজক বাৰু অকণমানেই দেখুৱাই প্লে চিটিং करता है तू ভালকে আজি নেদেখুৱাও বাৰু আপোনালোকক যেতিয়া ৰিলিজ হ'ব তেতিয়া আপোনালোকে ভালকে চাবলৈ পাবই মই এনে থুলমূলকে এনে পিকচাৰবোৰ দেখুৱাই দিছোঁ এয়া চাবলৈ পাৰে খুব ধুনীয়া আহিছে কোৱালিটি বঢ়িয়া প্ৰায় চাগে আজিৰ ভিতৰত ভালকে কৰিলে আজিতো এডিটিং কমপ্লিট হৈ যাব তাৰপিছত থাকিব আমাৰ মিউজিকৰ কাম ডাবিঙৰ কাম মুঠতে ফেব্ৰুৱাৰী প্ৰথম সপ্তাহত হয়তো আপোনালোকে চাবলৈ পাব ৰাহুল ভাই অকল খাই আছো দেখোন আকৌ দিছেচোন ৰুটি পুৰি কণী ভাজি আচাৰ মাই গড বা বৌ কি আনিছে বৰ ধুনীয়া বস্তু দেখোন ধন্যবাদ নবৌ বা ইমান ধুনীয়াকৈ খোৱালে বোৱালে লগতে গামোচা থেংক ইউ ধন্যবাদ বিহুৰ শুভেচ্ছা থাকিল দেৰিকে হ'লেও এতিয়া আমি জেৰক্সৰ দোকানত যাব লাগিব কাৰণ এই ট্ৰেইনৰ কি বৰ্ডিং পাছ নে কি বুলি কয় সেইখন মানে জেৰক্স এই ট্ৰেইনৰ কি জেৰক্স কৰি উলিয়াব লাগিব এতিয়া এয়াৰপৰ্টতো মানে উলিয়াব পাৰি কিন্তু প্ৰথমবাৰ গৈছো এইবিলাক ঝেমেলা লৈ থাকিবলৈ নাই আৰু একেবাৰে জেৰক্স কৰি উলিয়াই লগে সেইখন জেৰক্স দোকান টিকেট ৰেডি হয় কালিলৈ মাত্ৰ বংকে উৰিহে যাব লাগে আৰু ভয়ো লাগি আছে ভালো লাগি আছে মাজতে আছো আৰু এতিয়া বৰ্তমান পাপুৰ ঘৰত আহি পালোঁ এয়া চাবলৈ পাৰে পিছফালে পাপুৰ ঘৰ আৰু আজি ৰাতিটো ইয়াতে থকা হ'ব আৰু ৰাতিপুৱা একদম মানে 3টামান বজাতে উঠি পাপুৱে আমাক থ'বলৈ যাব গাড়ীত এয়াৰপৰ্টলৈকে গুৱাহাটীৰ
সাপ বুলি ভয় খাই গৈছিলোঁ সেই কলা কলা মাইডালকে গু চাফা কৰিছে নেকি গু নে গোবৰ চিমেণ্ট কি হয় চিমেণ্ট ঘৰত বহিব চকী এখনো নাই চব লেতেৰা ফেতেৰা হৈ আছে ঘৰ মানে ঘৰ হৈ থকা নাই আৰু এখন একেবাৰে মানে চেডেলি ভেদেলি হৈ আছে ঘৰত কাম চলি থাকিলে এনেকুৱা অৱস্থা হয় চিজিল নলগাও লগে গামোচাখন পিন্ধি ললো মানে গাটো ধুই লওঁ তেতিয়াহে মনটো অলপ ভাল লাগিব নহ'লে একদম অশান্তি অশান্তি লাগি থাকে মানে চকীতে বহিলেও কাৰণ বৰ্মনে লেটিকত সোমাই আছে তাৰ পাছত মই সোমাম ধুনীয়াকৈ গাটো ধুই ললো খুব ভাল লাগিছে এতিয়া বৰ্মন ব'ল আজি অকণমান গাঁওখন ফুৰি আহোগৈ আৰু পূজা আমাৰ চোতাল হাৰি আছে পূজা কি খবৰ মুখত কি তামোল নেকি চাওঁ 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 তামোল মেইন চাওঁ এষাৰ কথা সুধিম বুলি ভাবিছিলোঁ চোৱা আকৌ এইফালে চোৱাচোন থিয় হোৱা আমাৰ যিহেতু মুখখন গুচাই দিয়া আমাৰ যিহেতু অমানিশা নামৰ ছবিখন আহি আছে চুটি ছবিখন তাৰ বিষয়ে কি ক'বা কোৱা পিছত ক'ব বোলে চব পিছতে কয় সম্ভৱ কেতিয়াও নকয় আজি দিনটো যোৱাকালি ৰাতি 8টা বজাৰ পৰা মানে বৰ্তমানলৈকে গাড়ীতে উঠি বিৰক্ত লাগি গৈছে আৰু একদম অশান্তি লাগি গৈছে মানে সেইকাৰণে গা চা ধুই অকণমান মনটো পাতলা কৰিবলৈ ওলাই আহিলোঁ পথাৰ ফালে ধুনীয়াকৈ এতিয়া আমি জুই ফুৱাই আছোঁ জুইকুৰা জ্বলালে কোনে জ্বলালে আৰু মতাই জ্বলালে মাইকী জ্বলালে নাজানো যে নহওক বেয়া নাপাবা ধুনীয়া চাহ আমাৰ কাৰণে আনি দিছে লগতে পানী নাই ইয়াত চাহ আনি দিছে আৰু এগাল চানা আছে ধুনীয়াকৈ কাটা বিস্কুটৰ লগত চাহ খাওঁ আৰু হয়তো আপোনালোকে বহুতেই ভাবি আছে যে ই যাব ওলাইছে ক'ত যাব গম পাব আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব এতিয়া আমি ক'ত মৰিগাঁৱৰ মেইন টাউনত আছোঁ যিহেতু এইফালে মাংস মানে মনোজ ভাই যেতিয়া আহে তেতিয়া লোকেল মাংস খুৱাওঁ বেলেগ মানে খাচী মাংস খোৱা নাছিলোঁ ভাবিলোঁ আজি খাচীকে খুৱাই দিওঁ মানে মোৰ আশাটো পূৰণ কৰাইছা হয় নাই হয় মোৰ দুখটো মানে তুমিয়ে একমাত্ৰ বুজি পা দেই বৰ ভাল লাগিছে ওফালে কাটি আছে খাচী ফিৰছে ঘৰ পहुঁচ গয়া হাম লোক আৰু মই মানে পূজাক এটা অনুৰোধ কৰিছোঁ এইখিনি হৈছে ছাগলী মাংসৰ টোপোলা আৰু এটা অনুৰোধ কৰিছোঁ জ্বলা নিদিবা দেই কেনেবাকৈ কালি প্লেনৰ ওপৰত যদি পেট চেট বেয়া হৈ যায় তেতিয়া কি হ'ব প্লেনৰ ওপৰত হকাটো ফ্ৰী নহয় জানো টেনশ্যন কৰিব নালাগে দিয়া ফ্ৰী হ'লেও আকাশত উৰি থকা মত আৰু হাগাটো নাভাবোঁ আৰু ক'ব পাৰিবা তুমি আকাশৰ ওপৰত হাগিছোঁ বোলে মই কস্তুৰীয়ে গাড়ী থাকিছিলে এতিয়া বাপেকে প্লেনত থাকিব হ'লেও জ্বলাটো নিদিবা আৰু দেখাই দেচোন ঐ কস্তুৰী হাগিলে ৰাইজ এটা কথাতে টেনশ্যন লাগি আছে দেই কালি ৰাতিপুৱা প্ৰায় 4টামান বজাতেই যাব লাগিব পাপুৱে থ'বলৈ যাব বাৰু হ'লেও মানে ইমান ৰাতিপুৱা উঠিব লাগিব ইমান সাংঘাতিক ভয়ানক ঠাণ্ডা হৈ থাকে মানে ছিকিম যোৱা দিনাখন আমি ৰাতি 1টা বজাতে উঠি গৈছিলোঁ আৰু কালিলৈ বাৰু 4টা বজাত উঠিব লাগিব তথাপিও মানে ঠাণ্ডাত কষ্ট হয় বহুত আৰু এতিয়া আমাৰ কাৰণে ভাত যোগাৰ কৰিছে পূজা বাইদেৱে তাৰপিছত আজি মানে ছাগলী মাংস আমি খাবলৈ পাম কল চল আছে দেখোন ঘৰৰ কল নে কিনা কল বাৰু এই কিনা যেনে লাগিছে আজিকালি কিনা কলবোৰ সেই কাৰ্পেট দিহে পকায় কি ক'বা মজা একদম বঢ়িয়া মাটিমাহ চব্জি আৰু ছাগলী মাংস বনাইছে আজি মানে একেবাৰে পেট পুৰাই খাম